কলিত হৰি নামে হার রাম নামে কৰি আছে জগতক উদ্ধাৰ হৰি কলিত হৰি নামে হার নমস্কাৰ মই কলি আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো যিহেতু বৰ্তমান আমি সদায় গম পাই আছো যে নিৰ্বাচনলৈ মাত্ৰ ৰিজাল্ট দিবলৈ হাতত মাত্ৰ কেইটামান দিন কিন্তু এই কেইটামান দিনৰ মাজতে সকলোৰে মাজত উগুল থুগুল সবতে টক শো হৈ আছে কোন জিকিব কোন হাৰিব কোনে কেইখন আসন পাব কোন মানে আমাৰ প্ৰাইম মিনিষ্টাৰ হ'ব কিন্তু তাৰ মাজতো আমি সকলোৱে জানো যে বৰ্তমান যেহেতু একদম যেটো চৰ্চিত আমাৰ লোকসভা সমষ্টি আছিল হেতুৱে আছিল যোৰহাট লোকসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া বাৰু বৰ্তমান কি কামত ব্যস্ত আছে আপোনালোকৰ জানিবৰ কাৰণে বাৰু মন নাযায়নে সেই গৌৰৱ গগৈ ডাঙৰীয়াক আজি আপোনালোকে কোত গৈছে কি কৰিছে সকলোবোৰ দেখিবলৈ পাবতো পাবই তাতকৈ ইন্টাৰেষ্টিং কথা এটা বাচ্চা লৰা ইমান ধুনীয়াকৈ হৰি নাম গাইছে আপোনালোকে শুনিলে আচৰিত নহৈ নোৱাৰিব গতিকে প্ৰথমতে আহকচোন এই ভিডিঅ'টোৰ মাজলৈ যাও আৰু এই অকমানি লৰাটোৱে কি ধুনীয়া মানে হৰি নামৰ গীত পৰিবেশন কৰিছে বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়া আগত আৰু গৌৰৱ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত তেওঁ কি মতামত আগবঢ়ালে আমি সকলোবোৰ শুনিবলৈ পাম এই ভিডিঅ'টোত গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাও মাজে মাজে